মাৰিছোঁ আকৌ গ'লোঁ আকৌ গ'লোঁ আহিলে কঁকালটো পোনাই লৈছোঁ দেই অকণমান শুবলৈতো সময়ে নাই আৰে মই তোক পঢ়িবলৈ কৈছিলোঁ নে মই কৈছিলোঁ নে মই তোক দাই কাটি আহোঁনে মই তই পঢ় তই এটা কিতাপ মেলাই নে মই দাই কাটি একদম মই ইয়াৰ পালোঁ তই কিতাপ মেলাই আজি হাঁহিয়ে আছোঁ আকৌ আহিলে মানে তেতিয়া আপুনি সদায় মোৰ লগত এনেকুৱা কেলৈ কয় বাৰু সদায় এনেকুৱা কেলৈ কয় মোৰ লগত কেনেকুৱা মই মানে যেতিয়া কিতাপখন এৰি পিনে পঢ়োঁ ইমান দেৰি কিতাপ পঢ়ি পিনে আকৌ মোবাইলটোত বহোঁ তেতিয়া আপুনি ওলাই দিব অকল গালি দি থাকিব এনি টাইম কথা ক'বলৈ আহিছে মোবাইলটো মানে হাতৰ পৰা নাখায় মাক সোধোনে তই পঢ়িলি নে নপঢ়িলি মাকনো কিয় সোমাব লাগে এইটো মেটাৰতে মই কৈছোঁ নহয় আপোনাক মোক বিশ্বাস নকৰে নেকি আপুনি তোক মই তোক বিশ্বাস কৰাতকৈ মই ইয়ালৈকে বিশ্বাস কৰিম তোক নকৰোঁ মই তেতিয়া আপুনি এনেকুৱা কৈ দিলে তই এটা কথা কৈছোঁ তোৰ চকুটো আধা আধিত বেয়া আৰু তই চশমা পিন্ধা গোটেই 24 ঘণ্টা মানে সেই ফোনটোকে টিপি থাকিবি চকু বেয়া নহয় কি হ'ব তোৰ নিচিনা ল'ৰা চকু বেয়া নহয় আৰু কাৰ হ'ব হা লাজ বোলা বস্তু নাই ইমান গালি দি থাকোঁ সদায় এইটো লাজ বোলা বস্তুটো নাই নি সদায় 24 ঘণ্টা মোবাইলটোকে পিটিকি থাকোঁ যে হ'ব দে বহুত কিতাপ তই খেলিলি এতিয়া কিতাপ পঢ়ে যা কিতাপ উলিয়া তই দাদা এতিয়া বহিছিলোঁহে মই আকৌ কিতাপ পঢ়ি মানে আৰু মেচ খেলি লওঁ আকৌ নহয় তই এতিয়াই যা কৈছোঁ মই নহ'লে বেট আনিম এতিয়াই যা নহ'লে পাবি বহুত বেয়াকৈ পাবি তই কিতাপ উলিয়াই যা পিছে হেৰি নহয় দাদা আপুনি দাড়িটো ক'ত কাটিলে বৰ একদম হেণ্ডচম লাগিছে একদম পুৰা হিৰো লাগিছে একদম আপোনাক ক'ত কাটিলে হয় কি ক সঁচা কৈছ নেকি ভাল লাগিছে আমাৰ ব্লক সেইখন যে তোৰ সৰুতে চুলি কটাইছিলো এইখন সঁচাকৈ ভাল লাগিছে ন আইনাখন দে এখন দে ভাল লাগিছেতো হয় এটা ভাল লাগিছে হয় নাই মানে আপোনাক ক'ব নালাগে ইমান একদম হিৰো একদম আপুনি হেৰি অসমীয়া চিনেমা একদম এক্টৰ হ'ব লাগিছিলে একদম এতিয়া গ'লেও আপোনাক মানে চিলেক্ট কৰিব মই একদম বাওঁ হাতে লিখি দিম চিলেক্ট কৰিব আপোনাক হয় নি পিছে চেষ্টা নকৰা নহয় আগতে যে গাঁৱত যে তোৰ গাঁৱত মোৰ লগৰ ল'ৰাবোৰ ধেৰ আছিলে নহয় একদম 12টামান মোৰ লগৰ ল'ৰাই আছিলে মানে গোটেইকেইটা মোৰ চালে আহে মানে এক্টিং অকণমান শিকাই দেচোন চবেই এনেকৈ কয় বুজিছেনে একদম মানে মই লিডাৰ একদম কেপ্টেইন আৰু মই একদম এতিয়া আপুনি এটা কাম কৰক আপুনি গাটো ধুই লওকগৈ একদম চাফ চিকুণকৈ একদম আৰু তাৰপিছত মই ফটো মাৰিম তো আপুনি পষ্ট এটা দিব আৰু একদম তাৰপিছত মই ফেচবুকত উলিয়াই দিম আপোনাৰ ফটোখন চবেই একদম টানি ল'ব একদম আপুনি ডাঙৰ মানুহে অকণমান টানিবহে আপোনাক হেৰি আপুনি চিন্তা নকৰিব মই ফেচবুকত উলিয়াই দিম মাৰিবি দেই এখন ফটো ভালকৈ মাৰিবি খালি এতিয়া মোৰ বজাই মানে যাব লাগে বজাৰলৈ মানে এই মায়ে হেৰি দি চাউল 1 কেজি আনিবলৈ তাই 1 কেজি নহয় 2 কেজি তোক কিবা লাগিব নেকি ক নালাগে ইমান দেখ যদি কৈছে ম'ম' প্লেট আনিব পাৰে আৰু হ'ব দে আনিম আৰু কিবা লাগিব নেকি ক আৰু একো নালাগে ম'ম' বহুত আৰু একো নালাগে ঠিক আছে মই এতিয়া গৈছোঁ দেই মানে এখন ৰেজৰকণ অকণমান ভালকৈ কাটি আহিম এইটো কাৰণতে মই তোৰ কাৰণে 2 প্লেট আনি দিম যি আছে আজি কিন্তু পঢ়িবি দেই তই নপঢ়াকৈ নাথাকিবি আকৌ বৰ
ভাল কথা ক'লে দেই আজি তই মোৰ দাড়িখিনি সঁচাকৈ ভাল লাগিছে অঁ মই কৈছোঁ দেই তই পঢ়িবি অঁ দুই প্লেট দেই আপুনি চিন্তা নকৰিব মই একদম পঢ়ি পিনে ফালি থ'ম একদম দিছোঁ আজি দিছোঁ দেই এইবাৰ মই পূৰা মাৰিছোঁ জিকিলোঁ চালা দেখাই দিলোঁ তাক মই জিকি আছোঁ ইয়াত আপোনালোকে কেনেকুৱা ভাল চাগে আপুনি যদি এই ভিডিঅ'টো ভাল লাগিলে তো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব যদি আপুনি নিউ হয় মোৰ এই চেনেলটোত আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব মোৰ ন'টিফিকেশ্যনবোৰ পাবলৈ তো আজিৰ কাৰণে ইমানে নেক্সট ভিডিঅ'ত লগ পাম